কিন্তু যেতিয়াই ৰাতি হ'ল আৰু সিহঁতে চিকিৎসালয়খনৰ ভিতৰলৈ সোমাই আৰু তেতিয়াই সিহঁতে ভয়তে নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই কাহিনী মোলৈ ফেচবুকৰ জৰিয়তে হীৰক শইকীয়াই পঠাইছে। অসমৰ উত্তৰ পাৰৰ এখন গাঁও আৰু ইয়াতেই হীৰকৰ ঘৰ। এই গাঁওখনত এখন চিকিৎসালয় আছিল, যি এতিয়াও আছে, কিন্তু এখন চিকিৎসালয় হিচাপে নহয়, এটা পুৰণি বিল্ডিং হিচাপেহে। যিহেতু গাঁওখনৰ পৰা চহৰলৈ প্ৰায়খিনিয়ে দূৰ, যাৰ বাবে 1980 দশকমানত গাঁওবাসীৰ সুবিধাৰ বাবে চৰকাৰে ইয়াত এখন চিকিৎসালয় নিৰ্মাণ কৰি দিছিল। কিন্তু কিছু বছৰ পিছতে অৰ্থাৎ 1997 চনত এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ বাবে এই চিকিৎসালয়খনত মানুহ অহা এৰি দিলে আৰু চিকিৎসালয়খন সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিল। আৰু ইয়াৰ কাৰণ আছিল এই চিকিৎসালয়খনৰ অপাৰেশ্যন থিয়েটাৰ। 3 নৱেম্বৰ 2017 চন চিকিৎসালয়খন বন্ধ হোৱাৰ প্ৰায় 20 বছৰমানৰ পিছতে চহৰৰ পৰা এজন পুৰণি সম্পদসমূহৰ ফটোগ্ৰাফাৰ আৰু তেওঁৰ 2 বন্ধুৱে এই চিকিৎসালয়খনৰ বিষয়ে শুনি তাত যাওঁ বুলি স্থিৰ কৰে। হীৰকে কোৱা মতে সিহঁত 3জনে প্ৰথমে আহি গাঁওবাসীৰ লগত কথা পাতে আৰু তেতিয়া গাঁওবাসীয়ে সিহঁতক সকিয়নি দিছিল যদিও সিহঁতি কোনো পধ্যেই মানি লোৱা নাছিল। দিনৰ সময়ত সিহঁতি চিকিৎসালয়ৰ ভঙা বিল্ডিংটোৰ ভিতৰলৈ সোমাওঁতে সিহঁতি একো তাত পোৱা নাছিল। কিন্তু যেতিয়াই ৰাতি হ'ল আৰু সিহঁতি চিকিৎসালয়খনৰ ভিতৰলৈ সোমাই গ'ল, পৰিৱেশটো যেন কিবা বেলেগ হ'ব ধৰিলে। সিহঁতি সোমাওঁতে তেজৰ এক কেঁচেম গোন্ধ পাইছিল। সিহঁত 3জনে তেতিয়াই ভয় খাইছিল যদিও সিহঁতি আৰু অলপ সাহস গোটাই অপাৰেশ্যন থিয়েটাৰটোৰ ফালে আগবাঢ়ি থাকিল। এতিয়া পৰিৱেশটো ক্ৰমে ঠাণ্ডা হ'ব ধৰিছিল আৰু সিহঁতি এইটো অনুভৱ কৰিলে যে কোনোবা সিহঁতৰ লগত আছে। যেতিয়াই সিহঁতি অপাৰেশ্যন থিয়েটাৰটোত সোমাই যায়, তেতিয়াই সিহঁতি দেখিছিল ৰুমটোৰ চাৰিওফালে তেজ পৰি আছে। সিহঁতি যোনটো ৰুমত আছিলে সেই ৰুমটোৰ ওপৰৰ পৰা বা কোণাৰ পৰা ক'ৰ পৰা এটা মাত শুনিলে সিহঁতি ধৰিবই নোৱাৰিলে, আৰু সেই মাতটো আছিল, মই কিয় বাচিব নোৱাৰিলোঁ। মাতটো এটা শিশুৰ বুলি সিহঁতি ধৰিব পাৰিছিল। আৰু এতিয়া সিহঁতি যোনটো ৰুমত আছে তাৰে কাষৰ ৰুমৰ পৰা এজনী মাইকী মানুহৰ কান্দোন আৰু এটা শিশুৰ চিঞৰ বাখৰ শব্দ সিহঁতি শুনিছিল। আৰু তেতিয়াই সিহঁতি ভয়তে তাৰ পৰা এনেকুৱা দৌৰ দিলে, চিধা আহি চিকিৎসালয়ৰ বাহিৰ পালে। আৰু বাহিৰত আহি সকলোকে যেতিয়া এই ঘটনাৰ বিষয়ে সিহঁতি কয়, তেতিয়া গাঁওবাসী আৰু বেছি ভয় খাব ধৰিলে। আচলতে ইয়াৰ আঁৰৰ ৰহস্য হৈছে এই অপাৰেশ্যন থিয়েটাৰটোত চিকিৎসা কৰি থকাৰ সময়ত এজনী গৰ্ভৱতী মহিলা আৰু তেওঁৰ শিশুটোৰ অকাল মৃত্যু হৈছিল। আৰু তেতিয়াৰ পৰাই ৰাতিৰ ভাগত চিকিৎসালয়খনৰ পৰা এজনী নাৰীৰ কান্দোন আৰু এটা শিশুৰ চিঞৰাৰ শব্দ গাঁওবাসীয়ে প্ৰায় শুনিব পাইছিল। আৰু তেতিয়াৰ পৰাই এই চিকিৎসালয়খনৰ পৰা সকলো কৰ্মচাৰী ভয়ত পলাই যাবলৈ বাধ্য হ'ল আৰু লগতে গাঁওবাসীও ইয়াত আহিবলৈ এৰি দিলে। এই ভিডিঅ'টোৰ জৰিয়তে কাৰোলৈ অন্ধবিশ্বাস মই বিয়পাব বিচৰা নাই, আৰু এয়া এক কাহানীহে মাথো। যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।